ৰচোন এইকেইদিন তই কলেজলৈ গৈছা নেকি? গৈছোঁ তো, তই যে অহা নাই কিয়? আমাৰ ঘৰলৈ আলহী আহিছিল সেইবাবে যাব পৰা নাছিলোঁ। এডুকেশ্যন ছাৰে কিবা নোট দিছে নেকি? দিছে তোক লাগিব নেকি? অঁ লাগিছিল। ঠিক আছে লৈ ল'বি, এতিয়া ব'লা। অঁ ব'ল। ভাল লাগছে খেলে কচোন। এই যে ল'ৰাকেইজন বহি আছে তাই ব্লেক টি চাৰ্ট পিন্ধি ল'ৰাজনে সদায় চাই থাকে। মই তাইয়ে লিখিব বুলি ভাবিছিলোঁ না। সি কিজানি তোৰ প্ৰেমত পৰিছে জান। সেই কোনোবাই কাৰোবাৰ ভাল হৈছিলে প্ৰেমত পৰে নেকি? দুচকুৰ মিলনেইতো প্ৰেমৰ আৰম্ভণি। অৱশ্যে ল'ৰাটো বেয়া নালাগে, তোৰ লগত মিলিব। সেই এইচোন শুনাচোন অঁ কোৱা। আজি যে তুমি অকলে, কিয়? তোমাৰ বান্ধৱীজনী অহা নাই নেকি? নাই, কিয় লাগে তোমাক? যদি বেয়া নোপোৱা তেতিয়া এটা কথা সোধোনে? অঁ কোৱা জল্দি, মোৰ দেৰি হৈছে। তোমাৰ লগত যে বান্ধৱীজনী আহে তাইক মোৰ বহুত ভাল লাগে। তাইৰ কোনোবা বয়ফ্ৰেণ্ড আছেনে? মোক কিয় সুধিছা? তাইক সুধিবা। সেই নিশ্চয়তো কোৱা হেই তুমি আৰু মই। প্লিজ। নাই। অ'কে অ'কে মই এতিয়া যাওঁ। অঁ যোৱা। সেয়া নাপাবা আকৌ। বহুত বেয়া পাইছোঁ। অহাকালি আহিবা হা, মই ইয়াতে ৰৈ থাকিম। কালি এটা কথা হ'ল নহয়। কি কথা? তাত যে বহি থাকে ল'ৰাকেইজন তোৰ ফালে যে চাই থাকে বুলি কৈছিলি। অঁ তাৰপাছত কালি সি মোক লগ কৰি কি কৈছে জান? কি? তোক বোলে তাৰ বহুত ভাল লাগে। সঁচাই? আৰু কি কৈছে? তোৰ বয়ফ্ৰেণ্ড আছেনে তাকে সুধিছে, আৰু মই নাই বুলি ক'লোঁ। আজিও বোলে সি তাত ৰৈ থাকিব। হয়নে? সিমন ভাই আজি মিচিকে হাৰি দেখো। আৰু কামটো হৈ গ'ল হয় নেকি? পাৰ্টি দিব লাগিব, নহ'লে নহ'ব। দিম কিয় নিদিম, দিম দে। মানুহটো বৰ ৰোমান্টিক হৈছে আজিকালি। নহ'বনো কিয় ভাই, প্ৰথম প্ৰেমত কৰিছেতো। এতিয়া যাওঁ ব'ল ভাই, দেৰিয়ে হ'ল, বহুত দেৰি বহিলোঁ। ব'ল পিছত লগ পাম না। হয় ঠিক আছে। থাকিবানে? অঁ কিয় নাথাকিম, তোমাৰ লগত নাথাকি কাৰ লগত থাকিম? মোতকৈ ধুনীয়া পালে কিজানি গুচি যাবা। সেইটো বেলেগ কথা দিয়াচোন। তেনেহ'লে বেলেগৰ লগতে থাকা গ'ল। তই পাগলী, তোক এনে ধেমালিহে কৰিছোঁ মই। তোক এনে জানো মই আন কাৰোবাৰ কাষত যাব পাৰিম? অলপ ফুৰি আহোঁ। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন। কি হৈছে তোৰ? আৰু অকলে অকলে বহি আছা যে ইয়াত?
তাকে বিবাদ মই কেইদিনমানৰ পৰা চাই আছো মানে মানুহজন কিবা টাইপত আছে কি হৈছে ভাই এই কেইবাদিনৰ পৰাই নাচাই আছো কি হৈছে ভাই কোৱা না হৈছে কি হয় কি ক'ম ভাই আজি কেইদিনমানৰ পৰা মই ৰিচাক ফোন মাৰি আছো কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই কিবা হৈছে তাই মোক আজিকালি ইগনোৰ কৰা কৰিছে মই এতিয়া কি কৰিম কোৱাচোন তোমালোকে আৰে ভাই আজিকালি ছোৱালীটো তেনেকুৱাই না এই ভাই মন মাৰি নাথাকিবি আমি আছো নহয় এইবিলাক চিন্তা বাদ দে এটা কাম কৰ ৰিচাৰ নম্বৰটো দি আছো লোৱা ফোন মাৰি চাচোন ফোনটো মাৰি যাওঁ ফোনটো মাৰি দিওঁ নেকি আমি চাই লওঁ হয় ঠিক আছে ফোনটো মাৰছো কোৱা নম্বৰটো 600 হেল্ল' ৰিচা হয় মই সুমনৰ ফ্ৰেণ্ডে ক'লোঁ তোমালোকৰ কি হৈছে মানে ই ফোন মাৰি আছে তুমি ৰিচিভ কৰা নাই মেছেজ দি আছে তুমি মেছেজবিলাক চোৱা নাই অ' আচ্ছা আচ্ছা আমিতো গম পোৱা নাই নে আচ্ছা 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 ঠিক আছে ঠিক আছে ঠিক আছে মই সুমনৰ লগত কথাটো পাতি তোমাক কল কৰিব দিম হা আচ্ছা বাই ঠিক আছে বাই অ' ভাই ৰিচাই কি ক'লেনো অ' ভাই কি ক'লে তাই কি ক'লে মানে চোৱা বেলেগ একো নাই চিন্তা কৰিব লগা তেনেকুৱা নাই দাদা আহিছে দাদাক দিল্লীত থাকে বোলে দাদা আহি পাইছে প্লাছ এক্সাম এটা আহি আছে এতিয়াতো নোৱাৰিব না এক্সাম এটা আহিলে তোমাৰ মোবাইলটো এনি টাইম লগত লৈ থাকিব নোৱাৰে চিন্তা কৰিব নালাগে একো চিন্তা কৰিব নালাগে এই বিশেষ কাৰণতে ফোনটো ৰিচিভ কৰা নাই তুমি ইমান চিন্তা কৰিব নালাগে তাইতো তোমাক বাদি যোৱা নাই এতিয়াও সময় আছে ভাই ইমান চিন্তা কৰি লাভ নাই এতিয়া ভাত পানী খাবি বল বল পিছে যাওঁতে যা হেল্ল' হেল্ল' অ' কোন হয় অঁ মই ৰিচাই কৈছোঁ আজি কেনেকৈ মনত পৰিল তোমাৰ ইমানবোৰ দুখ যান্ত্ৰণা দিয়াৰ পিছতো যে তুমি মোক কল কৰিছা এইবিলাক কথা উত্তৰ মই পাছত দিম কালি আবেলি আহিবা 4টা বজাত তিনিআলিলৈ মই ৰৈ থাকিম নাই নাই সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে প্লিজ আহিবা মই ৰৈ থাকিম অ'কে এতিয়া বাই হেল্ল' কাটিয়ে দিলে চাগে এতিয়া কি কৰোঁ তাই মাতিলেও যাওঁ দিয়া লাজ পাৰৰ কাৰণে ইমান দেৰি হ'ল নাহিবই নেকি আহিব মোৰ বিশ্বাস আছে কিমান বা পালে গম নাপাওঁ ঐ চাচোন সেইফালে সেইকেইটা আহিছে কিজানি অঁ হয় হয় মই চিনি পাইছোঁ সেইকেইটাই হয় হয়নে কোৱা কিয় মাতিছিলা কম ৰ'বাচোন ইমান অধৈৰ্য নহ'বা আচলতে তোমালোক দুজনৰ মাজত হৈছে কি আমি মানে ঠিক বুজিব পৰা নাই কোৱাচোন কি হ'ল দুজনৰ মাজত ক'বলৈ আৰু কি আছে ভাই তইতো জানাই মোৰ চব কথা আজি দুমাহৰ পৰা মই কেনেকৈ আছোঁ তাই না মোক ফোন কৰিছে না মেছেজ কৰিছে কিন্তু তাই মোক এৰি বেলেগ এজন লগৰ বাইকত গুচি গৈছে কিন্তু তাই মোক কল কৰিব নোৱাৰে কিন্তু বেলেগৰ বাইকত ঘূৰিব টাইম পায় কি মোক বেলেগৰ লগত সন্দেহ কৰিছা তুমি কাৰ কথা কৈছা ঐ তোৰ দাদাৰ কথা কৈছে নেকি এই দাদা আহিছে বাহিৰত থাকে 2 মাহমান হ'ল আহিবলৈ দাদা অঁ সেইটো মোৰ দাদা হয় তুমি মোক দাদাৰ লগত সন্দেহ কৰিছা মই মানিছোঁ তোমাৰ যে দাদা আহিছে কিন্তু তুমি আজি দুমাহে মোক না ফোন কৰিছা না মেছেজ কৰিছা মই কেনেকৈ থাকিম তোমাৰ অবিহনে মই থাকিব পাৰোঁ সেইখিনি ক'বলৈতো মই ইয়ালৈ আহিছোঁ ঠিক আছে আমি সকলো বুজিলোঁ মই দাদা আহিছে সেইকাৰণে তোমাৰ ফোন ৰিচিভ কৰিব পৰা নাই মেছেজ কৰিব পৰা নাই সেইখিনিতে তোমালোক দুজনৰ মাজত ভুল বুজাবুজি হৈছে সৰু কথা তোমালোকে ভালদৰে কথা পাতা আমি অকণমান আছোঁ ইয়াত কথা পাতা চৰি আচলতে তোমাক মই ভুল বুজি আছিলোঁ মোৰো ভুল হৈছিল জানা মই ক'ব লাগিছিল তোমাক ফোন কৰি মোৰ দাদা অহা বুলি কিন্তু মই সময়ে পোৱা নাছিলোঁ
আৰু মই দাদাক বহুত ভয় কৰোঁ অ'। মই তোমাক বহুত ভাল পাওঁ। মই তোমাৰ অভিনয় থাকিব নোৱাৰো অ' জান। তোমাৰ অবিহনে এইটো মাক কেনেকৈ আছো মই নিজে নাজানো। তুমি মোক আকৌ এৰি থৈ নোযোৱাতো। হয় পাগলী, মই তোমাৰ শপত খাইছো, তোমাক জানো মই এৰি যাব পাৰিম? বঢ়িয়া প্ৰেম সদায় এনেকৈয়ে হ'ব লাগে। আজিয়ে ভাল লাগিছে আমাৰ। এয়াই আছিল সুমন আৰু ৰিচাৰ হৈ গ'ল ন? প্ৰেম কাহিনী। এখন সামাজিক ছুটি আপোনালোকৰ মাজত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত ক'ব ভিডিঅ'টো কেনে পালে।